হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে দেখিছেনে? তাৰপিছত আৰু কিবা খাওঁ খাওঁ লাগিছে, যিহেতুকে ঠাণ্ডা বতৰ। সেই দোকানত গ'লোঁ, দোকানত যাই কিনে ধুনীয়াকৈ ফুচকা কিনি লৈ আহিছোঁ। আহি আলু চালু বঢ়িয়াকৈ উহাই মেলি লৈ বইল কৰি লৈ আলু পিটিকি লৈছোঁ, লৈ পেলাই বাকী আকৌ তেঁতেলী পানী বনাই লৈছোঁ। ঘৰতে তেঁতেলী আছে, পদিনা আছে, ধুনীয়াকৈ বনাই লৈছোঁ, জ্বলা তলা দি লৈছোঁ। লৈ পেলাই ধুনীয়াকৈ আমি এইবোৰ বহুতবোৰ সদস্য, খুৰা বাইদেউ বাবু সকলোখিনিয়ে লগ হৈ একলগ হৈ খাই আছোঁ। পিছে খাবলৈ খুব বেছি টেষ্টি হৈছিলে। তেঁতেলীৰ পানীখিনি সঁচাকৈ ক'বই নালাগে, বহুত টেষ্টি হৈছিলে। দোকানতকৈ বহুত বেছি টেষ্টি হৈছিলে বুলি ক'ব লাগিব। এইফালে আকৌ সন্ধিয়া খুৰাই ধুনীয়াকৈ চিপছ লৈ আহিছে। চিপছ খাই মেলি বাবুক পঢ়াত লাগি গৈছোঁ। সিয়াক অকণমান সময় ভাবিছোঁ ময়ে পঢ়াওঁ, যিহেতুকে মই ঘৰত আছোঁ, ডিউটি যোৱা নাই। সেইকাৰণে অকণমান সময় পঢ়াই মেলি ল'লোঁ। তাৰপিছত আকৌ সি টোপনি অহা ভাও ধৰিলে, পঢ়িবৰ ইচ্ছা নাই বোলে তাৰ। সেইকাৰণে অকণমান সময় পঢ়াই মেলি তাক আকৌ পঢ়াবলৈ বাদ দি দিলোঁ। পিছে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট এটা নতুন